স্বাগতম এক্সপ্ল'ৰ অসম চেনেলটোলৈ। আৰু আপোনালোকে যেটো সকলোৱে গম পাইছে যে আমাৰ যেটো ভাৰতত টিকটক বেন কৰি দিয়া হ'ল। ভাৰত চৰকাৰৰ ফালৰ পৰা টিকটক বেন কৰিলে। গতিকে টিকটকটো বেন হৈ গ'ল। আমি যদি এতিয়া প্লে ষ্ট'ৰ বা আমাৰ যদি এপলৰ যদি এপ ষ্ট'ৰত যাওঁ, আমি বৰ্তমান টিকটকটো আমি দেখিবলৈ নাপাওঁ। আৰু তাত টিকটক আমি ডাউনলোড কৰা অপশ্যনো নাই, আৰু তাত টিকটক আপোনালোকে চাৰ্চ কৰিলে টিকটক নাই। কিছুমান মানুহৰ মাজত এটা প্ৰশ্ন হৈ আছে যে আমি ঠিক আছে টিকটক বাৰু এপ ষ্ট'ৰ বা প্লে ষ্ট'ৰত নাই, কিন্তু যিসকলে টিকটক আগতে ইনষ্টল কৰি দিছিলে বা যিসকলৰ আগতেই উপলব্ধ আছিলে মোবাইলত টিকটক, সেই টিকটক এপকেইটা চলিবনে নাই? টিকটকৰ এটা ছাৰ্ভাৰ থাকে। ছাৰ্ভাৰটো আমাৰ ইণ্ডিয়ান ছাৰ্ভাৰ নহয়, সেইটো এটা চাইনিজ ছাৰ্ভাৰ। আৰু চাইনাৰ এটা ছাৰ্ভাৰে এই টিকটকটো গোটেই আমি যে ভিডিঅ'বিলাক আপলোড কৰোঁ, নতুন ভিডিঅ' আহে, নতুন ভিডিঅ' আপলোড কৰোঁ, আকৌ ভিডিঅ'বিলাক আমি দেখা পাই থাকোঁ। স্ক্ৰল ডাউন কৰি থাকিলে আমি কিছুমান ভিডিঅ' দেখিবলৈ পাই থাকোঁ। এই ভিডিঅ'বিলাক চববিলাক এইটো আপোনাৰ চাইনাৰ যিটো ছাৰ্ভাৰ, এই ছাৰ্ভাৰত তাতে গোটেই টিকটকৰ অল ভিডিঅ' যিমান ভিডিঅ' আপলোড হয় সেই ছাৰ্ভাৰত যায় থাকে। আৰু যেতিয়া আমি টিকটকটো অন কৰোঁ, টিকটক অন কৰাৰ পিছত যিবিলাক ভিডিঅ' আমি স্ক্ৰল ডাউন কৰি থাকিলে দেখা পাওঁ, সেইবিলাক টিকটকৰ এই যে চাইনিজ ছাৰ্ভাৰৰ পৰা আমাৰ ইয়ালৈ আহে, আৰু আমি য'ত চাই আছোঁ আমাৰ এপটোত দেখিবলৈ পাওঁ। এতিয়া চাওক, টিকটক বেন কৰা মানে এইটো নহয় যে টিকটকটো বেন কৰিছে প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰৰ পৰা নোহোৱা হ'ল, সেইটো নহয়। টিকটকটো পাৰ্মানেণ্টলি মানে একদম ছাৰ্ভাৰৰ পৰা ব্লক কৰি দিছে, অৰ্থাৎ ছাৰ্ভাৰটোৱে ব্লক কৰি দিছে। এতিয়া আপোনালোকৰ কনফিউজটো ইয়াতে দূৰ হ'ব যে টিকটক যিবিলাকে ইনষ্টল কৰি থৈছিলে তেওঁলোকৰো টিকটক নচলে। কিয় নচলে? কাৰণ তেওঁলোকে এটা ভিডিঅ' আপলোড কৰিব লাগিলে, ঠিক আছে, ভিডিঅ'টো বনালে, ভিডিঅ'টো আপলোড কেনেকৈ কৰিব? আপলোড কৰিবৰ কাৰণে এটা ছাৰ্ভাৰ লাগিব। ছাৰ্ভাৰটো আছে চাইনাত। তো চাইনাৰ ছাৰ্ভাৰটো যিহেতু ভাৰত চৰকাৰে ব্লক কৰি দিলে অলৰেডি, গতিকে এতিয়া কোনো ধৰণৰ আৰু আপোনালোকে টিকটক ভিডিঅ' আপলোড কৰিব নোৱাৰে। যিসকলে ইনষ্টল কৰি থাকিলে তেওঁলোকে নোৱাৰে, আৰু বাকীসকলেতো ডাউনলোড কৰিবই নোৱাৰে। গতিকে অলৰেডি টিকটক গোটেই ব্লক হ'ল, টিকটকটো গোটেই বেন কৰি দিয়া হ'ল। গতিকে আমি ক'ব পাৰোঁ ইনষ্টল কৰক বা নকৰক, ইনষ্টল হৈ থাকক বা নাথাকক, টিকটক মুঠৰ ওপৰত বেন হ'ল, আৰু টিকটক ব্লক কৰি দিছে ছাৰ্ভাৰেই নাই। যিহেতু আমি টিকটক চলাম কেনেকৈ? গতিকে টিকটকটো আপোনালোকে এনেই থৈ লাভ নাই। টিকটকটো আপোনালোকে আনইনষ্টল কৰক মোবাইলৰ পৰা। এইটো থকা মানে এটা হাৰ্মহে হ'ব। গতিকে টিকটকটো আপোনালোকে আনইনষ্টল কৰি দিয়াটো বেটাৰ বুলি মই ভাবোঁ। এতিয়া কিবা নতুন খবৰ আহিলে, যদি টিকটক আকৌ পুনৰ ইণ্ডিয়াত আকৌ আহি যায়, মানে ঘূৰি আহে, তেতিয়াও মই আপোনালোকক লগে লগে ভিডিঅ' সহকাৰে আপোনালোকক জনাই দিম। এতিয়া আপোনালোকে ইনষ্টল হৈ থকা মোবাইলবিলাকত যদি আপোনালোকে টিকটকটো অন কৰে, টিকটকত নতুবা ব্লক, নতুবা কিবা এটা তেওঁলোকে ন'টিচ দি দিব। টিকটকটো অন কৰাৰ লগে কিবা ন'টিচ দি দিব, নহ'লে কিবা ব্লক কৰি দিয়া বুলি দিব, নহ'লে আপোনাৰ কাণ্ট্ৰিত এইটো এপ নচলে, এনেকৈ কিছুমান পপআপ আহি যাব। এতিয়া মই ওপৰত দি দিছোঁ এটা স্ক্ৰীনত, এনেধৰণৰ দেখুৱাই আছে বহুতৰে। গতিকে যিকোনো হ'ব পাৰে, কিন্তু টিকটক মুঠৰ ওপৰত নচলে আৰু বেন কৰি দিলে। গতিকে এইটো এটা টিকটক কোনো কাৰণত নচলে। আৰু আপোনালোকে যদি টিকটক বেন কৰাৰ কাৰণে ভাল পাইছে বা বেয়া পাইছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকৰ মতামতনো কি মই জানিব বিচাৰিছোঁ। আৰু ইয়াৰ পিছত যদি আপোনালোকে নতুন ভিডিঅ' বিচাৰে, এই টিকটক আকৌ যদি পুনৰাই ইণ্ডিয়াত আকৌ পুনৰাই যদি ঘূৰি আহে, তেনেহ'লেও মই টিকটকৰ ওপৰত নতুন ভিডিঅ' বনাম। টিকটক যদি পুনৰ ঘূৰি আহে, তেতিয়া মই আপোনালোকক ভিডিঅ' সহকাৰে জনাই দিম। গতিকে আপোনালোকে যদি এই সকলোবোৰ খবৰ অতি সোনকালে আপোনালোকে পোনপ্ৰথমে জানিব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু চেনেলটো একদম ছাবস্ক্ৰাইব কৰিবই নতুন ভিডিঅ' পাবলৈ, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ধন্যবাদ।